নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ বাবে স্বাগতম জনাইছো যেহেতু আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ আমি বজাৰৰ পৰা ক্ৰয় কৰো আৰু কেতিয়াবা হয়তো আমাৰ হাতত সময় নাথাকে বা কেতিয়াবা বস্তুবোৰ বজাৰৰ পৰা দাঙি আনিবলৈও কষ্টকৰ হয় আৰু তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি ৰেহাই মূল্যত আমি সেই সামগ্ৰীবোৰ ক্ৰয় কৰিব নোৱাৰো যিটো দামত লিখা থাকে যিটো দাম লিখা থাকে সেই দামতে আমি ক্ৰয় কৰিবলগীয়া হয় আমাৰ সকলোৰে সহায়ৰ বাবে বিভিন্ন ধৰণৰ গ্ৰছাৰী এপ আছে আৰু সেইবোৰৰ বাবে আমি ঘৰতে বহি ৰেহাই মূল্যত আমাৰ লাগতিয়াল বস্তুবোৰ ক্ৰয় কৰিব পাৰো আৰু মই কেইদিনমানৰ আগতে গ্ৰছাৰী এপৰ পৰা মই কিছুমান সামগ্ৰী ঘৰৰ সামগ্ৰী ক্ৰয় কৰিছিলো আৰু নামটো হৈছে গ্ৰফাৰ্স আৰু তাৰ পৰা মই কি সামগ্ৰী ক্ৰয় কৰিছো আৰু কিমান দামত মই সেই সামগ্ৰীবোৰ লাভ কৰিছো আৰু কিমান কমত মই সেইবোৰ লাভ কৰিছো আমাকচোন চাওঁ Fortune mustard oil 1 লিটাৰ হালধি 2 পেকেট 100 গ্ৰামৰ চেনি 1 কেজি walnut 1 পেকেট 100 গ্ৰাম ৰাজমা 500 গ্ৰাম refined soybean oil 1 লিটাৰ Tata Gold tea 250 গ্ৰাম Dabur Chyawanprash 500 gram Rin detergent powder 1 kg dustbin bag 3 ta pani puri packet 200 gramor biscuit eta kola nimok 1 packet 100 gramor Fanta duta 600 ml or guri kola nimok 100 gram chocolate syrup 200 gram tomato chili sauce 200 gram jeera biscuit 200 gram Britannia rusk Fortune soya chunks 200 gram